আকৌ এটা ভিডিঅ'ৰ সৈতে সকলোকে নমস্কাৰ। চৰকাৰৰ বালা স্কুল প্ৰজেক্টৰ দ্বাৰা বিদ্যালয়বোৰ ধুনীয়াকৈ ৰং তুলিকাৰে সজাই তোলা হৈছে। যিহেতু আমাৰ আৰ্ট স্কুলখনৰ কেন্দ্ৰটো এখন চৰকাৰী বিদ্যালয়তে চলাই থকা হৈছে, নাজিৰা অসম কোম্পানী ল'ৰা প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খন সজাবলৈ কাৰণে আমি নিজেও চেষ্টা কৰিছোঁ, লগতে আমাৰ ষ্টুডেণ্টসকলকো হাতে কামে লগাই দিছোঁ। কাৰণ সিহঁতক ৱালতনো কেনেকৈ পেইণ্টিং কৰিব পাৰি তাৰে অকণমান আভাস দিয়া হৈছে। কাৰণ সিহঁতক আমি বেলেগ এখন ৱালৰ সুবিধা কৰি দিব নোৱাৰোঁ। ইয়াতে যদি এই সুবিধাটো পাইছোঁৱেই, সিহঁতকনো এইটো কেলৈ হেৰুৱাব দিওঁ। সিহঁতেও খুব কৰি আনন্দ পাইছে। প্ৰথমবাৰৰ বাবে সকলো ৱালত পেইণ্টিং কৰিছে, কিন্তু সেয়া সকলোৱে কৰি খুব ভাল পাই আছে। মানে কেনেকৈ কৰিছে, কি কথা বাৰে প্ৰতি আহি সুধি আছে, মেম ইফালে এইখিনি মই কৰোঁ দিয়ক, আপুনি এইখিনি কৰিলে নহয়। বাৰে প্ৰতি সেয়াই সিহঁতৰ কথা। আৰু দেৰিলৈকে সিহঁতি কৰিবলৈও বিচাৰিছে। আজি আনকালে ছুটি দিয়া টাইমটোত কেতিয়া ছুটি হ'ব সুধি থাকে। আজি আকৌ কৈছে, মেম আৰু অকণমান দেৰিলৈকে কৰিব পাৰিম নেকি, সেনেকৈহে সুধিছে। আকৌ কিছুমানে আকৌ সুধিছে, মেম অহা দেওবাৰলৈকে থাকিবনে, আপোনালোকে গোটেইখিনি কৰি শেষেই কৰি পেলাব। কিছুমান কাম এনেকৈও বহুত ভাল লাগে, মানে সকলোৰে মাজত লগে ভাগে কৰি। আৰু সিহঁতৰো মানে আজি বহুত ভাল লাগিছে, প্ৰথমবাৰৰ কাৰণে ৱাল পেইণ্টিং কৰিছে যিহেতু। বহুতখিনি কাম আগবাঢ়িলেই বাৰু, সকলোৱে হাতে কামে লগাৰ কাৰণেও কামখিনি বহুত সোনকালে আগবাঢ়ি গৈছে। আকৌ পিকচাৰবোৰ এবাৰ দেখাই দিছোঁ। যেতিয়া সম্পূৰ্ণ হৈ যাব, অহা দেওবাৰলৈকে চাগে হৈ যাব, তেতিয়া আকৌ এবাৰ দেখাই দিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ।